সো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে? আজি তিনিটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গম পালে। হয় বন্ধুসকল, ঠাণ্ডা দিনত গৰমা গৰম কৰিবলৈ আহি আছে তিনিটা নতুন গান। এই গানকেইটা কেতিয়াকৈ ইউটিউবৰ চেনেলত দিব আৰু কেতিয়াকৈ ৰিলিজ হ'ব সকলো কথা জনাম। তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। তো বন্ধুসকল, প্ৰথমে আমাৰ সকলো মৰমৰ আচুৰ্য্যা ভাগৰ বৰষুণ নামৰ এটা সং আহি আছে আপোনালোকৰ মাজলৈ। এই সংটি কেতিয়াকৈ ৰিলিজ দিব আপোনালোকক জনাই দিওঁ যে ইতিমধ্যে পোষ্টাৰ ৰিলিজ কৰি দিছে আমাৰ সকলো মৰমৰ আচুৰ্য্যদা। আপোনালোকে ছাইডত দেখিব পাইছে, এইখন হৈছে পোষ্টাৰ আৰু পোষ্টাৰখন ৰিলিজ কৰিছে আজি দুদিনমান হৈছে। তো বন্ধুসকল, এতিয়াও ৰিলিজৰ কথাটো এতিয়াও তেওঁ প্ৰকাশ কৰি দিয়া নাই, মানে কেতিয়াকৈ ৰিলিজ দিব এতিয়া কনফাৰ্ম ডেটটো আমাৰ হাতত আহি পোৱাহি নাই। যেনেকৈ আপডেট পাম আপোনালোকৰ মাজলৈ পটাপট লৈ আহিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আৰু নেক্সটটো হৈছে আমাৰ সকলো মৰমৰ ভিগু কাশ্যপ এণ্ড পল্লৱী। হয় বন্ধুসকল, ভিগুদা ভাগৰ এটা নতুন গান আহি আছে আপোনালোকৰ মাজলৈ। গানটোৰ নাম হৈছে মুনমুন। তো বন্ধুসকল, এই গানটো ৰিলিজ হ'ব। এই গানটো আৰু এটা ভাল খবৰ যে এই গানটো ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। ৰিলিজ কেতিয়া হ'ব আপোনালোকক জনাই দিওঁ যে ৰিলিজ হ'ব 5 ডিচেম্বৰ তাৰিখে। হয় বন্ধুসকল, 5 ডিচেম্বৰ তাৰিখে ভিগু এণ্টাৰটেইনমেণ্ট ইউটিউবৰ চেনেলত আপোনালোকে পাই যাব এই মুনমুন নামৰ ভিডিঅ' সংটি। তো বন্ধুসকল, ৰুকসানা। হয় বন্ধুসকল, আপোনালোকে নীল আকাশ দা ভাগৰ ৰুকসানা নামৰ এটা সং আহি আছে বুলি আপোনালোকে সকলোৱে জানে। এই ৰুকসানা ভিডিঅ' সংটোত আপোনালোকে দেখা পাব কমল লোচন ডেকা আৰু নীল আকাশ দাক একেলগে কাম কৰা দেখা পাব। হয় বন্ধুসকল, একেলগে দুয়োজন প্ৰথমবাৰ কাম কৰিছে। বন্ধুসকল, ৰিলিজৰ কথাটো কওঁ, আপোনালোকক কেতিয়াকৈ ৰিলিজ হ'ব এই ৰুকসানা নামৰ ভিডিঅ' সংটি। হয় বন্ধুসকল, 20 নৱেম্বৰ তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে ৰুকসানা। নীল আকাশ দা ভাগৰ এটা নতুন লুকত আপোনালোকে দেখা পাব এই ৰুকসানা ভিডিঅ' সংটি। তো বন্ধুসকল, এই ছুপাৰহিট গীতকেইটাৰ বাবে আপোনালোকে কিমান অপেক্ষা কৰি আছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো বন্ধুসকল, নীল আকাশ দাৰ বাবে আপোনালোকে আজি 30টা লাইক কৰিয়ে দিয়ক। হয় বন্ধুসকল, নীল আকাশ দা ভাগৰ গীত শুনি আপোনালোকে কিমান ভাল পায় লাইক কৰিবলৈ নাপাহৰিব, আৰু এই গানকেইটাৰ বাবে কিমান অপেক্ষা কৰি আছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, এনেকুৱা সৰু হোৱা আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। তো বন্ধুসকল, আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, টাটা, জয় হিন্দ এণ্ড জয় আই অসম। নমস্কাৰ, আপোনালোকে চিলাৰ প্ৰথম গানটো শুনিলে ইতিমধ্যে, আৰু ইতিমধ্যে গানটোৱে 3 মিলিয়ন ভিউজ ক্ৰছ কৰিছে। ধন্যবাদ সকলোকে, সকলোৱে ভাল পাইছে। আৰু চিলাত বহুত ধুনীয়া ধুনীয়া গান কৰিছোঁ। প্ৰত্যেক মাহে আমি এটা এটা গান ৰিলিজ কৰিম। নেক্সট চং আহিব চিলাৰ উভতি চোৱা। মই সুৰ কৰিছোঁ, নীল পল্লৱী মিউজিক কৰিছে, ৰাহুল গৌতম শৰ্মাই লিখিছে। এটা সুন্দৰ গান, মিঠা গান। অহা 18 নৱেম্বৰ মোৰ জন্মদিনৰ দিনা আপোনালোকৰ মাজলৈ উলিয়াই দিম। চ' পুনৰ মৰম বিচাৰিছোঁ, ৰৈ থাকিব চিলাৰ দ্বিতীয়টো গানৰ বাবে। থেংক ইউ ভেৰি মাছ এণ্ড লাভ ইউ।